ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অল টুৱেল ব্লগ আৰু গম পায়ে যে আমি আছিলোঁ তামোলপুৰত আৰু আজি যাম শুৱালকুছি চ' তামোলপুৰৰ পৰা আজি গৈ আছোঁ শুৱালকুছি আৰু এই তামোল কিমান বেয়া ৰাস্তা আমি ইফালে ওলাই আহিছোঁ এতিয়া যাবলৈ এইফালে মানৱ ভাই আছে চ' হাউ দা দোষ মানস ভাই মানস নহয় মানৱ ভাই ৰেডি আৰু ইফালে মানস ভাই ৰ'বা নেকি চ' চাই থাকক ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শুৱালকুছিত গৈ কি দেখা পায় আপোনালোকক চেষ্টা কৰিম আৰু আমাৰ লয়া আছাম প্ৰায় আধা আধি ক'ৰবাত হ'ল বুলি ক'লেও ভুল নাই 4-5টামান জেগাটো ক'ৰবাত হ'ল না 4-5টামান জেগাটো ক'ৰবাত হ'ল কেইটা হ'ল তামোলপুৰ নহয় নেকি 3টা জেগা মুঠতে ক'ৰবাত হ'ল চ' চাই ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ মানুহ ফালে ভ্লগিং কৰি আছে আৰু গাইছ এই স্পৰ্টিংটো দেখিছে স্পৰ্টিংটো আমাক মাইনুবাই মানে যাৰ ঘৰত আছিলোঁ বাইদেউ চ' গিফ্ট দিছে আমাক তিনিটাকৈ এটা দিছে মানে ইয়াৰ ব্লগত চাব মানৱ ভাই লিংক ডেছক্ৰিপশ্যনত থাকিব ইয়াৰ চ' চাই ল'ব আৰু এইফালে এইটো স্পৰ্টিং কেনেকুৱা লাগিছে এটা কমেণ্ট কৰিব আমাৰ স্পৰ্টিংকেইটা আৰু এইখন চ' ফাইনেলি গাইছ আমি ৰঙিয়া পাম আৰু ৰঙিয়া পাবলৈ 4 কিলোমিটাৰ আছে 4 কিলোমিটাৰ কভাৰ কৰি আমি এতিয়া ৰঙিয়া পাম ৰঙিয়াৰ পৰা হাজোৱা আৰু শুৱালকুছি গৈ আছোঁ ত' চাই থাকক ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ আৰু এটা কথা কৈ দিওঁ যে আপোনালোকে মোৰ ভিডিঅ' চাই আছে কিন্তু ছাবস্ক্ৰাইব বহুতে ছাবস্ক্ৰাইব কৰা নাই ত' ছাবস্ক্ৰাইবটো কৰিব একদমেই নাপাহৰিব চ' চাই থাকক ভিডিঅ'টো পালোঁ আমি আৰু ইয়াতে অলপ মানে হেৰি কৰোঁ ফটো চটো উঠোঁ আমাক নাই তিনিখন ফটো অলপ উঠোঁ চাই থাকোঁ ৰঙিয়া টাউনত অলপ সোমালোঁ আৰু চাহ খাই লওঁ আৰু ইফালে মানস আৰু মানৱ ভাইহঁতে বোলে লাল চাহ খায় কিন্তু মোৰ লাল চাহ খোৱা অভ্যাস নাই ঘৰটো গাখীৰ চাহে খাওঁ চ' ইহঁতে বোলে লাল চাহ খাব খাওক আৰু ইফালে আছে এটা নতুন বস্তু মালপোৱা বুলি কয় আৰু ইহঁতো আৰু বিস্কুট চ' চাই থাকক শুৱালকুছি হাজোলৈকে যাব ভিডিঅ' ছাবস্ক্ৰাইবাৰ লগ ধৰে চ' বলক আমি লগ ধৰি অলপ নলবাৰী বোলে ছাবস্ক্ৰাইবাৰ বুলি ক'ব অলপ লাজ লাগে চ' দাদা লগ ধৰিব বোলে চ' বলক লগ ধৰি আছে ত' ফাইনেল লগ পাই গ'লোঁ হেৰিখনৰ নামটো ক'ত ঘৰ নলবাৰী নহয় কামৰূপ পৰে অলপ মানে এইফালে নলবাৰী কিন্তু আমাৰ ঘৰটো আৰু কামৰূপে হয় লগৰ ভাল লাগে চ' গাইছ ইয়াতে মানে দাদাৰ ঘৰত বহুত কিবা কিবি অলপমান ব্যৱস্থা কৰিছে চ' খাই লওঁ ইয়াতে দৈ পাপৰ চাপৰ কিবা কিবি এইটো চেউ বুলি কয় নে কি বুলি কয় বা আৰু এইফালে মানস ভাই এতিয়া আমাক দাদাহঁতে লৈ যাব বৰপুখুৰী দেখাবলৈ আৰু বৰপুখুৰীৰ বিষয়ে অলপ দাদাহঁতে কৈ দিব তো আপোনালোকে শুনি ল'ব কি কয় ভালকৈ বুজি ল'ব চ' এনেই জানো যে এইটো 125 বিঘা মাটিত বনপুখুৰীটো খন্দা হৈছে চ' গাইছ নুৰুল বোলে এতিয়া মোৰ মানস বা চাইকেল চলোৱা হৈ গ'ল এতিয়া মোৰ চাইকেল বোলে চলাইছে বৰপুখুৰীৰ কথা যে কৈ আছিলোঁ বৰপুখুৰীটো এতিয়া আমি আহি পালোঁ আৰু বৰপুখুৰীটো দেখাই আছোঁ এইটোৱে হ'ল বৰপুখুৰী ডিম্পুদাই ভিডিঅ' বনাই গৈছিলে বোলে ইয়াত চ' অলপ বৰপুখুৰীৰ বিষয়ে কিবা কৈ দিব আমাৰ দাদাই চ' দাদা অলপ বৰপুখুৰীৰ বিষয়ে কৈ দিয়ে তো বৰপুখুৰীটো মানে মই ইমান একো নাজানো আৰু মানুহৰ মুখত শুনা মতে আৰু এইটো আদিমত্ত ৰজা খান্দিছিল ৰঙিয়াত যে আদিমত্ত গড় বান্ধিছিল তেতিয়া আদিমত্ত ৰজা খান্দা বুলি কয় আৰু প্ৰায় 200-300 বছৰ আগৰ পুৰণি আৰু এইটো পুখুৰীত 125 বিঘা মাটি আছে আৰু 125 বিঘা 125 বিঘা আছে
এনেই ইয়াতে নাও চাও নচলে? নাও চাও মানে এনে নাও চাও বেছি নচলে, কিন্তু কেতিয়াবা মাছ চাছ মাৰিলে আৰু তেতিয়া আৰু আহে আৰু। এই বৰপুখুৰীটো এইটো বৰপুখুৰী আৰু এইটো এটা আছে ইয়াত দেখিছো, এইটো একেল যুগ হৈ আছে নে কি নে? মানে পুখুৰী এটাই কিন্তু এইখিনিয়ে ইয়াত মানুহ চানুহ আহে ন, আহিলে তাৰে কাৰণে এৰি দি থৈছে আৰু কমিটি কিবা কিবি আছে ন, সিহঁতে মানে ইয়াৰ পৰা মাছটো মাৰি খাব পাৰে, কিন্তু তাত ডাইৰেক্ট আশ্ৰয় চাশ্ৰয় কি জাল তাল মাৰিলে মানে মাছ তুলিব নোৱাৰে নহয়, তো ইয়াৰ সেইকাৰণে আৰু দি থৈছে কিছুমান মাছ ইয়াৰ পৰা খায় আৰু ডাইৰেক্ট তুলি পেলাই। চ' দাদাই কৈ দিলে অলপমান, চ' আপোনালোকে আৰু যদি কিবা অলপ জানে চ' কমেণ্ট কৰিব, মানে ময়ো জানিব চেষ্টা কৰিম, মই ভালকৈ নাজানো মানে, মই খালি এটাই জানো 125 বিঘা মাটি, এতিয়া দাদাৰ পৰা শুনিহে অলপ মন থাকিব, আপোনালোকে ক'ব। চ' গাইছ কিবা বোলে হিমু মামাৰ ঘৰ দেখাব এতিয়া, কোৱালিটি এখনে বোলে আমাৰ মামাৰ ঘৰ। নাই ৰখিবলৈ নেদেখা এতিয়া বাৰু। ৰিয়েল ঘৰখন নাই কা তো এইখনেই। তো গাইছ কেইদিনমান আগতে আপোনালোকে গম পাইছিল যে নিউজে যে হিমন্ত মামাই এখন হস্পিটেল নলবাৰীত স্থাপন কৰিছে। হস্পিটেলখনৰ নাম এতিয়া দিয়া হোৱা নাই, চ' চাই লওক অলপ হস্পিটেলখন দেখাইছোঁ, এইখন মেইন গেটখন। তো গাইছ মানে আমাক ভিডিঅ' কৰিব নিদিলে, চ' চিকিউৰিটিয়ে, চ' যিখিনি পাৰিলোঁ এইখিনি দেখালোঁ। চ' ইয়াত ভিডিঅ' এলাও নাই, কেমেৰা এলাও নাই, মানে আছে হোৱাৰ পিছত চাগে ভালদৰে নুসুধিলোঁ আৰু নিদিলেতো নিদিলে গুচি আহিলোঁ চিধা। চ' এতিয়া এইটো ৰাস্তাতে আমি গৈ আছোঁ নলবাৰী, চ' বলক। চ' ফাইনেলি ভাগৰ চুবলৈ পাই গ'লোঁ নলবাৰী টাউন, আৰু এইখন নলবাৰী টাউন দেখা এইখন নলবাৰী টাউনৰ চাই থাকক ভিডিঅ'টো স্ক্ৰীন লগাই এইটো ভিডিঅ' কললৈকে যায়, নাজানো শুৱালকুছিলৈকে যাব পাৰে বা নাযাবও পাৰে, গতিকে ভিডিঅ'টো ইয়াতেও এণ্ড কৰিব বাৰু, ঠিক নাই, কিন্তু আজিয়ে শুৱালকুছি যাম, চ' চাই থাকক। তো গাইছ সাজু পাম আৰু আমি বেছি টাইম নাই, 7 মিনিটে আছে। বুল এইটো চাকি খাই আছোঁ, বুল ৰেড মানে শাল গৰু। চ' ইফালে ই বোলে নাখায়, কিয় নোখোৱা ভাই? গাৰ্লফ্ৰেণ্ড দেখাব মানা কৰিছে বোলে, এইটো মাল বোলে। তো চাই থাকক ভিডিঅ'টো হাজোলৈকে যাব, আজি হাজো শুৱালকুছি যোৱা নহয়, বহুত দেৰি হৈ গ'ল, মানে ৰ'দটো কেনে কাম বাম্পাৰ ৰ'দ, চ' চাই থাকক ভিডিঅ'টো। তো গাইছ আমি প্ৰায় হাজো আহি পাই গ'ল। চ' এইখনে হ'ল গাইছ ৰাতিৰ হাজো, চ' চাওক ৰাতিৰ হাজোখনে অলপমান কেনেকুৱানো দেখি, মানুহ বাহিৰৰ চাইকেল বেয়া হ'ল, চাইকেল আহি আছিল আৰু মনোজ ভাই চাইকেলখন অলপ ঠিক কৰি দিলে। চ' ভিডিঅ'টো আজি ইয়াতে এণ্ড কৰোঁ, শুৱালকুছি যোৱা নহয়, যদি এই ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা, আৰু কাষে থকা বেলেগ কাম দিব যাতে মোৰ নতুন নতুন ৰাইডাৰ আপকামিং ভিডিঅ'বোৰ পাই থাকে। চ' বাই বাই, এতিয়া সাজু চাব যাম বাৰু।